আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম আম্মা বা'দ আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম রাব্বিশ রাহলি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি রাব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খাইর। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক। এইলানি আলোচনাৰ আজিৰ বিষয়বস্তু মানুহক কষ্ট দিয়াৰ পৰিণতি। আল্লাহ সুবহানাহু তাআলাৰ সৃষ্টিসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সৃষ্টি হ'ল মানৱ জাতি। সূৰা নিসাৰ 1 নম্বৰ আয়াতত উল্লেখ কৰিছে যে আল্লাহৰ প্ৰথম সৃষ্টি আদম আলাইহিছ সালাম আৰু মা হাৱা আলাইহিছ সালামৰ পৰাই পৃথিৱীত মানুহৰ বিস্তাৰ ঘটিছে। সেয়ে তেওঁলোক দুয়ো আমাৰ আদি পিতামাতা। সেই দিশৰ পৰা চাব গ'লে পৃথিৱীৰ সকলো মানুহ পৰস্পৰ সম্পৰ্কীয়। সূৰা হজৰ ৭৮ নম্বৰ আয়াতত উল্লেখ থকা মতে আদৰ্শৰ দিশৰ পৰা যদি আমি চাবলৈ যাওঁ তেন্তে সকলো মুছলমান ইব্ৰাহিম আলাইহিছ সালামৰ বংশধৰ। এনে অৱস্থাত মানুহে মানুহক কষ্ট দিব নোৱাৰে বা দিয়াটো উচিত নহয়। আল্লাহে কোৰআন মজিদৰ সূৰা আহজাবৰ ৫৮ নম্বৰ আয়াতত কৈছে, যিসকল মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত কষ্ট দিয়ে সেইসকল নিশ্চয় অপবাদ আৰু প্ৰকাশ্য গুনাহৰ বোজা বহন কৰে। আকৌ তিৰমিজি শৰীফৰ হাদিছ নম্বৰ ২০৩২, মিছকাত শৰীফৰ হাদিছ নম্বৰ ৫০৪৪ আৰু সহিহুত তাৰগিব হাদিছ নম্বৰ 2339 উল্লেখ থকা মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হে জামাত, যিসকলে মুখেৰে ইছলাম কবুল কৰিছে কিন্তু অন্তৰত এতিয়াও ইমান মজবুত হোৱা নাই, তোমালোকে মুছলমানসকলক কষ্ট নিদিবা, লাজ নিদিবা, তেওঁলোকৰ গোপন দুখ অনুসন্ধানত ব্যস্ত নহবা, কাৰণ যি লোকে তেওঁৰ মুছলিম ভাইৰ গোপন দুখ অনুসন্ধান কৰিব আল্লাহে তেওঁৰ গোপন দুখ প্ৰকাশ কৰি দিব, আৰু যি ব্যক্তিৰ গোপন দুখ আল্লাহে প্ৰকাশ কৰিব তেওঁ য'তে লুকাই নাথাকক কিয় আল্লাহে তেওঁক অপমানিত কৰিহে এৰিব। মানুহক মানুহে প্ৰধানতঃ কথা আৰু কামেৰে কষ্ট দিয়ে। মুখেৰে বা কথাৰ মাধ্যমত কষ্ট দিয়া সম্পৰ্কত আমাৰ সমাজত প্ৰচলিত এষাৰ প্ৰবাদ হ'ল, খাদ্যৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। এই প্ৰবাদশাৰীৰ যোগেদি কথাৰ মাধ্যমত মানুহে পোৱা কষ্ট যে সহজে নিৰাময় নহয়, আটাইতকৈ বেছি মনত থাকে সেই কথা প্ৰকাশ পাইছে। মুখেৰে বা কথাৰ মাধ্যমত কষ্ট দিয়াৰ ভিতৰত সাধাৰণতে গালি পৰা, পৰচৰ্চা, মিছা অপবাদ, ইটোৰ কথা সিটোক কোৱা বা চুগুলখুৰি কৰা, তুচ্ছ জ্ঞান, উপকাৰৰ বিনিময় বিচৰা আদি অন্তৰ্ভুক্ত। জুলুম কৰা, ঠগ প্ৰবঞ্চনা, ৰাস্তা বন্ধ কৰা, সম্পদ দখল কৰা, হত্যা আদি কামৰ মাধ্যমত দিয়া কষ্ট। এই সম্পৰ্কে ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আলোচনা কৰা হ'ব। আজিৰ কথাৰ মাধ্যমত দিয়া কষ্ট আৰু ইয়াৰ পৰিণতি সম্পৰ্কে আলোচনা কৰা হ'ব। মুখেৰে বা কথাৰ মাধ্যমত কষ্ট দিয়া বিষয়সমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল গালি দিয়া, পৰচৰ্চা কৰা, মিছা অপবাদ দিয়া, চুগুলখুৰি কৰা, বেয়া বা অপছন্দনীয় নামেৰে সম্বোধন কৰা, উপহাস কৰা, তুচ্ছ জ্ঞান কৰা, কুধাৰণা ইত্যাদি ইত্যাদি। মানুহক গালি দিলে মানুহে মনত কষ্ট পায়। ই এটা মানসিক শাস্তি, মানসিক অশান্তিত ভোগে।
গালি খোৱাজনেও যদি ওলোটাই গালি দিয়ে তেতিয়া কাজিয়াৰ সূত্ৰপাত হয় আৰু শাৰীৰিক কষ্ট পোৱাৰ সম্ভাৱনা থাকে। ইছলামত গালি দিয়াটো কবিৰা গুনাহ। বুখাৰী শৰীফৰ 6044, 7076, মুছলিম শৰীফৰ 64 আৰু মিছকাত শৰীফৰ 4814 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ইছলামে কৈছে, মুছলিমক গালি দিয়াটো ফাচিকি আৰু কাজিয়া লগাটো কুফৰি। মুছলমানক গালি দিয়া নিজকে ধ্বংসৰ লগত একেলগে কৰাৰ দৰে। এই হাদিছটো উল্লেখ আছে সহিহুল জামেৰ 3586 নম্বৰত। উভয় গালিদাতাক তেখেতে শয়তান বুলি অভিহিত কৰিছে। সহিহুল জামেৰ হাদিছ নম্বৰ 6696 আৰু আহমেদ শৰীফৰ হাদিছ নম্বৰ 17522 ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, উভয় গালি দিওঁতা দুয়ো শয়তান। এওঁলোকে পৰস্পৰৰ ওপৰত মিছা দোষাৰোপ কৰে আৰু অসত্য কথা কয়। কোনো মুছলিমক গালি দিলে শয়তানক সহযোগিতা কৰা হয়। প্ৰথমে যিজনে গালি দিয়ে সমস্ত গুনাহ তেওঁৰ ওপৰতে হ'ব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, পৰস্পৰৰ গালিগালাজ কৰাসকলৰ ভিতৰত প্ৰথমে যিজনে আৰম্ভ কৰে উভয়ৰ দোষ তেওঁৰ ওপৰতে বৰ্তিব, যেতিয়ালৈকে আনজনে সীমা লংঘন নকৰে। এই হাদিছটো উল্লেখ আছে মুছলিম শৰীফৰ 2587 নম্বৰ আৰু সুনানে আবু দাউদৰ 4894 নম্বৰত। আনকি পৰকালত গালিদাতা নিঃস্ব হ'ব, একো নোহোৱা হৈ পৰিব আৰু নিজৰ নেকিৰে তাৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক সুধিলে, কোন মানুহ নিঃস্ব তোমালোকে জানানে? তেওঁলোকে ক'লে, হে আল্লাহৰ ৰসুল, আমাৰ মাজত সেইজন ব্যক্তিৰ নিঃস্ব যিজনৰ দিৰহাম অৰ্থাৎ নগদ ধন নাই আৰু কোনো সম্পদো নাই। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ উম্মতৰ মাজত সেই ব্যক্তি নিঃস্ব যিজন কিয়ামতৰ দিনা সালাত, সিয়াম, জাকাত, দান সাদকাসহ বহু আমল লৈ উপস্থিত হ'ব আৰু তেওঁৰ লগত থাকিব কাৰোবাক গালি দিয়া, মিছা অপবাদ দিয়া, আনৰ সম্পদ আত্মসাৎ কৰা, হত্যা কৰা, মাৰপিট কৰা ইত্যাদি অপৰাধ। তেওঁ অহাৰ পিছত উপৰোক্ত ব্যক্তিসকলে তেওঁক নেক আমলৰ পৰা অলপ অলপ লৈ যাব। এনেদৰে সম্পূৰ্ণ বিনিময় হোৱাৰ আগতে তেওঁৰ সকলোবোৰ সৎ আমল শেষ হৈ যাব। তাৰ পিছত তেওঁলোকৰ গুনাহৰ দ্বাৰা বাকী থকা বিনিময়খিনি পূৰ্ণ কৰা হ'ব আৰু তেওঁলোকক জহন্নামত নিক্ষেপ কৰা হ'ব। এই হাদিছটি উল্লেখ আছে মুছলিম শৰীফৰ 2581 নম্বৰত, তিৰমিজি শৰীফৰ 2418 নম্বৰত। সেয়ে মুছলিমে গালি পৰাৰ পৰা বিৰত থাকি পৰকালৰ ভয়াৱহ পৰিণতৰ পৰা আমি নিজকে ৰক্ষা কৰাটো দৰকাৰ। দ্বিতীয়তে, পৰচৰ্চা ও মিছা অপবাদেও মানুহৰ মনত কষ্ট দিয়ে। গিবত, তুহমতৰ মাধ্যমেৰে মানুহক কষ্ট দিয়াটো শৰীয়তত নিষেধ কৰা হৈছে। গিবত মানে পৰচৰ্চা, পৰনিন্দা আৰু তুহমতৰ অৰ্থ হ'ল মিছা অপবাদ আৰোপ কৰা। এই দুয়োটাই পৰিয়াল তথা সমাজত নানা বিশৃংখলাৰ সৃষ্টি কৰে, সম্পৰ্ক ছিন্ন কৰে। তথাপি মানুহে এই দুয়োটাকে দূষণীয় বুলি নাভাবে, যদিও উভয়ে কবিৰা গুনাহ আৰু বান্দাৰ লগত সংশ্লিষ্ট। বান্দাই ক্ষমা নকৰিলে এই গুনাহ আল্লাহে কেতিয়াও ক্ষমা নকৰে, কাৰণ ইয়াৰ মাধ্যমত মানুহৰ সন্মান হানি হয়, হক বিনষ্ট হয়। সেয়ে ইয়াৰ পৰা আঁতৰে থকা উচিত। অনেকে কাৰোবাৰ দুখ চৰ্চা কৰাত দূষণীয় বুলি নাভাবে, কাৰণ তেওঁ সঁচা কথা কৈছে বাবে সেয়া কেনেকৈ দূষণীয় হ'ব। কিন্তু কাৰোবাৰ দুখ ত্ৰুটি তেওঁৰ অনুপস্থিতিত আলোচনা কৰাকে গিবত কোৱা হয়। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে জানানে গিবত কাক কয়? তেওঁলোকে ক'লে, আল্লাহ আৰু তেওঁৰ ৰসুলে ভালদৰে জানে। তেখেতে ক'লে, তোমাৰ মুছলিম ভাই এজনৰ বিষয়ে এনে কথা কোৱা যিটো তেখেতে পচন্দ নকৰে, সেয়াই হ'ল গিবত। সোধা হ'ল, মই কোৱা সেই কথাষাৰ যদি ভাইৰ বিপক্ষে কোৱা কথাষাৰ যদি সত্য হয় তেন্তে কি হ'ব? তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে,
তুমি কোৱা দুখ ত্ৰুটি তেওঁৰ থাকিলে যদি সেয়া সত্য হয় তেন্তে তেওঁৰ অনুপস্থিতিত কোৱা বাবে সেয়া হ'ব গীবত, আৰু যদি সেয়া তেওঁৰ গাত নাথাকে তেতিয়া হ'ব সেয়া অপবাদ। এই হাদিছটি মুছলিম শৰীফৰ 2589 নম্বৰত বৰ্ণিত আছে। সূৰা হুজৰাটৰ 12 নম্বৰ আয়াতত আল্লাহে গীবত নকৰিবলৈ নিৰ্দেশ দিছে। একেদৰে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিসকলে কেৱল মুখেৰে ইমান আনিছে কিন্তু হৃদয়ত প্ৰকাশ কৰা নাই তেওঁলোকে মুছলমানৰ যেন গীবত নকৰে। সুনানে আবু দাউদ হাদিছ নম্বৰ 4880। তৃতীয় কষ্ট হ'ল মানুহক কথাৰে দিয়া কষ্ট হ'ল চুগুলখুৰি কৰা বা ইজনৰ কথা সিজনক লগোৱাগৈ। মানুহক কষ্ট দিয়াৰ ই এক অন্যতম মাধ্যম। দুই ভাই, বন্ধু, আত্মীয় বা যিকোনো লোকৰ মাজৰ সম্পৰ্ক বিনষ্টৰ উদ্দেশ্যে এজনে আনজনৰ বিষয়ে কৰা মন্তব্য সেই ব্যক্তিৰ আগত প্ৰকাশ কৰাকে চুগুলখুৰি বুলি কোৱা হয়। মুছলিম শৰীফৰ 6802 নম্বৰ হাদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মিছা অপবাদ কি তোমালোকক কমনে? সেয়া হ'ল চুগুলখুৰি কৰা, জনসাধাৰণৰ আগত কাৰো সমালোচনা কৰা। মিছকাত শৰীফৰ 4871, 4882, সহিহ হাদিছ গ্ৰন্থৰ 2889 নম্বৰ হাদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহৰ প্ৰিয় বান্দা সেইসকল যিসকলক দেখিলে আল্লাহক স্মৰণ হয়, আৰু আল্লাহৰ নিকৃষ্ট বান্দা সেইসকল যিসকলে মানুহক পৰোক্ষভাৱে নিন্দা কৰি ফুৰে, বন্ধুৰ মাজত বিভেদ সৃষ্টি কৰে আৰু পবিত্ৰ লোকসকলৰ পদস্খলনৰ প্ৰত্যাখ্যা কৰে। চুগুলখুৰিৰ শাস্তি সম্পৰ্কে হাদিছত উল্লেখ আছে। এদিন ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনা বা মক্কাৰ কোনো এখন বাগিচাৰ মাজেৰে যাওঁতে হঠাৎ দুটা কবৰৰ পৰা দুজন মানুহৰ শব্দ শুনা পালে, যি দুজনক কবৰত শাস্তি দিয়া হৈ আছিল। সেয়া কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়, এজনে প্ৰস্ৰাৱ কৰোঁতে সতৰ্কতা অৱলম্বন নকৰা আৰু পৰ্দা নকৰা, আৰু আনজনে চুগুলখুৰি কৰাৰ বাবে। হাদিছটি উল্লেখ আছে বুখাৰী শৰীফৰ 2016 নম্বৰ আৰু মুছলিম শৰীফৰ 292 নম্বৰত। মানুহক বেয়া বা অপছন্দনীয় নামেৰে মাতাটো মানুহৰ মনত কষ্ট দিয়াৰ আন এক মাধ্যম। আমাৰ সমাজত এনে বহু লোক আছে যিজনৰ প্ৰকৃত নাম হয়তো মানুহে পাহৰি গৈছে আৰু এনেধৰণৰ অপছন্দনীয় নামেৰেহে তেওঁ পৰিচিত। আল্লাহে সূৰা হুজৰাটৰ 11 নম্বৰ আয়াতত কৈছে, তোমালোকে এজনে আনজনক বেয়া নামেৰে নামাতিবা। ইমান অনাৰ পিছত বেয়া নামেৰে সম্বোধন কৰাটো ফাঁচিকি। ইয়াৰ পৰা যিসকলে তৌবা নকৰে তেওঁলোকে হ'ল সীমা লংঘনকাৰী। সুনানে আবু দাউদৰ 4962 নম্বৰ হাদিছত উল্লেখ থকা মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হে অমুক এই বুলি কাৰোবাক মাতিলে তেওঁলোকে কৈছিল, হে আল্লাহৰ ৰসুল, এনেকৈ মাতিলে সেই ব্যক্তি অসন্তুষ্ট হয়, আৰু তেতিয়াই সূৰা হুজৰাটৰ 11 নম্বৰ আয়াতটো নাজিল হৈছিল। মানুহক উপহাস কৰাটো কষ্ট দিয়াৰ আন এক মাধ্যম। কোনো মানুহেই স্বয়ং সম্পূৰ্ণ নহয়, কিবা নহয় কিবা দিশত দুৰ্বলতা থাকে। সেয়ে কোনো মানুহে মানুহক উপহাস কৰা উচিত নহয়। আল্লাহে সূৰা হুজৰাটৰ 11 নম্বৰ আয়াতত কৈছে, নিৰ্দেশ দিছে, হে বিশ্বাসীসকল, কোনো সম্প্ৰদায়ে যেন কোনো সম্প্ৰদায়ক উপহাস নকৰে। হ'ব পাৰে উপহাস কৰাসকল উপহাসকাৰীসকলতকৈ উত্তম, আৰু নাৰীসকলেও যেন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোক উপহাসকাৰীসকলতকৈ উত্তম হ'ব পাৰে। মানুহক তুচ্ছ জ্ঞান কৰিলে বা হেয় ভাবিলেও মানুহে মনত কষ্ট পায়। সেয়ে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনে কাম নিষেধ কৰিছে। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উদ্ধৃতিৰে কৈছে, তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ঠগ প্ৰবঞ্চনা নকৰিবা, বিদ্বেষ পোষণ নকৰিবা, ক্ষতি কৰাৰ উদ্দেশ্যে অগোচৰে শত্ৰুতা নকৰিবা,
আৰু এজনে আনৰ ক্ৰয় বিক্ৰয়ৰ ওপৰত ক্ৰয় বিক্ৰয় কৰিবলৈ চেষ্টা নকৰিবা। তোমালোক আল্লাহৰ বান্দা, ভাই ভাই হৈ থাকা। এজন মুছলিম আন এজন মুছলিমৰ ভাই, যি তেওঁৰ ওপৰত অত্যাচাৰ নকৰিব, অপদস্থ নকৰিব আৰু হেয় প্ৰতিপন্ন নকৰিব। নিজৰ বুকুৰ ফালে ইংগিত কৰি তেখেতে কয়, তাকৱা ইয়াত আছে। এজন মানুহৰ বেয়া হোৱাৰ বাবে এয়াই যথেষ্ট যে তেওঁ তেওঁৰ ভাইক হেয় জ্ঞান কৰিলে। কোনো মুছলিমৰ ওপৰত প্ৰত্যেক মুছলিমৰ জান, মাল, ইজ্জত, আবৰু এই সকলোবিলাক হাৰাম। হাদিছটি মুছলিম গ্ৰন্থৰ 2564 নম্বৰ আৰু মিছকাত শ্বৰীফৰ 4959 নম্বৰ হাদিছত উল্লেখ আছে। তেখেতে আৰু কৈছে, আটাইতকৈ ডাঙৰ সুদ হ'ল অন্যায়ভাৱে কোনো মুছলিমৰ প্ৰাণহানি কৰা। আবু দাউদ হাদিছ নম্বৰ 4876। কোনো মানুহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰা সমীচীন নহয়, বৰঞ্চ মুমিনসকলৰ প্ৰতি সুধাৰণা কৰাটোহে কৰ্তব্য। আল্লাহ তাআলাই সূৰা হুজৰাটৰ 12 নম্বৰ আয়াতত কৈছে, হে বিশ্বাসীসকল, তোমালোকে অতিমাত্ৰা ধাৰণা কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছু কিছু ধাৰণা পাপ। এবাৰ ৰমজানৰ শেষৰ 10 দিনত উম্মুল মুমিনিন ছাফিয়া ৰাদিয়াল্লাহু আনহা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খিদমতত উপস্থিত হ'ল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া ইতিকাফ অৱস্থাত আছিল। কিছু সময় কথা বতৰা হোৱাৰ পিছত তেখেত যেতিয়া যাবলৈ ওলালে, মছজিদৰ দুৱাৰৰ ওচৰত উপস্থিত হোৱাত সেইফালেদি যোৱা দুজন আনচাৰীয়ে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখা পাই সালাম দিয়ে। তেওঁলোক দুজনক নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰ'বলৈ ক'লে আৰু ক'লে, এওঁ মোৰ স্ত্ৰী ছাফিয়া বিনতু খুৱাই। তেওঁলোক দুয়ো বিব্ৰত বোধ কৰিলে আৰু সুবহান আল্লাহ, সেয়া আল্লাহৰ ৰচুল বুলি ক'লে। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, শয়তান মানুহৰ হীৰাই হীৰাই ঘূৰি ফুৰে। মই ভয় কৰিছিলোঁ যে এওঁ তোমালোকৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। হাদিছটি বুখাৰী শ্বৰীফৰ 2035 নম্বৰত উল্লেখিত। পৃথিৱীৰ সকলো মানুহকে আল্লাহ তাআলাই সমান হিচাপে সৃষ্টি কৰা নাই। কিছুমানক ধনী কৰিছে আৰু কিছুমানক দুখীয়া কৰিছে। আল্লাহে সূৰা নিছাৰ 32 নম্বৰ আয়াতত কৈছে, তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা যাৰ দ্বাৰা আল্লাহে তোমালোকৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। আল্লাহেই ধনী দুখীয়াৰ মৰ্যাদাগত পাৰ্থক্য কৰি দিছে। সেয়ে ধনীসকলে দুখীয়াসকলক দান কৰি তাৰ প্ৰতিদান বিচাৰিলে তেওঁলোকে মনত কষ্ট পায়। মানুহক কষ্ট দিয়াৰ ইও এক মাধ্যম, যাৰ ফলত দান কৰা সওৱাব বিনষ্ট হয়। আল্লাহে সূৰা বাকাৰাৰ 264 নম্বৰ আয়াতত কৈছে, হে বিশ্বাসীসকল, দানৰ কথা কৈ ফুৰি আৰু কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা, যিয়ে নিজৰ সম্পদ আনক দেখুৱাবলৈ ব্যয় কৰে, আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনে এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাসাৰ বৰষুণে সেয়া পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে কি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটুৱাবলৈ সক্ষম নহয়, আৰু আল্লাহে অবিশ্বাসীসকলক সুপথ প্ৰদৰ্শন নকৰে। দান কৰি কৈ ফুৰা বা প্ৰতিদান বিচৰা দানকাৰীক পৰকালীন পৰিণতি সম্পৰ্কে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, 3 প্ৰকাৰ মানুহৰ লগত কিয়ামতৰ দিনা আল্লাহে কথা নকয়, নাচায় আৰু তেওঁলোকক পবিত্ৰ নকৰে। তেওঁলোকৰ প্ৰতি আছে কঠোৰ শাস্তি। এই কথা তেখেতে 3 বাৰ উল্লেখ কৰে। আবু জাৰ ৰাদিয়াল্লাহু আনহুৱে ক'লে, তেওঁলোক ক্ষতিগ্ৰস্ত হ'ল আৰু ধ্বংস হ'ল। ইয়া ৰাছূলুল্লাহ, তেওঁলোক কোন? তেখেতে ক'লে, তেওঁলোক হৈছে যিসকল পুৰুষে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ পিন্ধে, যি ব্যক্তিয়ে দান কৰি কৈ ফুৰে বা প্ৰতিদান বিচাৰে, আৰু যি ব্যক্তিয়ে মিছা শপত খাই বস্তু বিক্ৰী কৰে। হাদিছটি মুছলিম শ্বৰীফৰ 106 নম্বৰত উল্লেখ আছে। দান কৰি কৈ ফুৰা বা প্ৰতিদান নিবিচৰা লোকৰ শুভ পৰিণাম সম্পৰ্কে মহান আল্লাহে সূৰা বাকাৰাৰ 262 নম্বৰ আয়াতত কৈছে, যিসকলে আল্লাহৰ পথত নিজৰ ধন সম্পদ ব্যয় কৰে, সেই ব্যয় সম্পৰ্কে আনক কৈ নুফুৰে আৰু কোনো প্ৰকাৰ কষ্ট নিদিয়ে, তেওঁলোকৰ প্ৰতিদান প্ৰতিপালকৰ ওচৰত আছে। তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তিত নহ'ব। ইয়াৰ বাদেও মুছলিম ভাইৰ সহায় কৰিলে স্বয়ং আল্লাহে তেওঁক সহায় কৰে। এই হাদিছটি মুছলিম শ্বৰীফৰ 2699 নম্বৰ আৰু সুনানে আবু দাউদৰ
4946 নম্বৰত উল্লেখ আছে। আল্লাহে আমাক সকলোকে কথাৰ দ্বাৰা মানুহক কষ্ট দিয়াৰ পৰা আঁতৰি থকা আৰু সজ আচৰণ কৰাৰ তৌফিক দিয়ক। আমিন। ৱাখিৰুদ্দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।